হেল্ল' হাই নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি ৰেচিপি নেদেখালোঁ আৰু মই যাম আজি মোৰ মাহীহঁতৰ ঘৰৰ ফালে ফুৰিবলৈ অলপ, কাৰণ বিহু বুলি মাতিছিলে, যোৱা নাই আৰু আজি যাবলৈ ওলাইছোঁ বাজনীৰ লগত। আৰু চাই থাকিব আগলৈ ভিডিঅ'টো, মই কি কৰোঁ, ক'ত যাওঁ, কি কৰোঁ আৰু চাই থাকিব। আৰু আমাৰ ঘৰত আজি কি কৰি আছে বা আৰু সীমাই চাওকচোন, একদম পূৰা হেৰি কৰিছে। মই বেক কেমেৰা নাক চাক কুচাই কেনেকৈ খাই আছে চব, একদম খুন্দনাত খুন্দি তত নাই পোৱা। এইফালে আমাৰ টিকলু ইয়াতে ৰখি আছে, এয়া টিকলু, সি বগৰী খাব নোৱাৰে। আৰু এয়া আমাৰ বা খাই আছে, তাইক বাৰু নেদেখাওঁ, মুখখন বেকৰ পৰা দেখাই দিছোঁ। আৰু এয়া চাই থাকোঁ আগলৈ। গাইছ, মই এতিয়া গৈ আছোঁ অলপ মাহীহঁতৰ ঘৰৰ ফালে ফুৰি আহোঁগৈ। আৰু আজি মই কোট চুট পূৰা লগাই লৈছোঁ, চব জোতা চোতা, আৰু অলপ ফুৰি আহোঁগৈ। বহুত দিন ঘৰতে সোমাই কিনো কৰিম, সেইটো কাৰণে অলপ যাওঁ। বহুত দিন মাহীও মাতি আছে, সেইদিনাখনো আহিছিলে মাহী, যোৱা নাছিলোঁ। আৰু মাহী ঘৰ বেছি দূৰ নহয়, খোজকাঢ়ি গ'লেও পায়, বেটেৰী ৰিক্সাত গ'লেও পায় সোনকালে। আৰু চাই থাকিব গ'লে আপোনালোকে ভিডিঅ'টো বলক। গাইছ, এতিয়া মই নবৌ ঘৰত বহি আছোঁ আৰু এতিয়া আমাৰ অভি ওলাই আছে যাবলৈ আমাৰ লগত। এই চিকাবা আৰু মই যাওঁ, আৰু আমাৰ দুজনীৰ লগত যাব ওলাই আছেহি। আৰু চাই থাকিব আগলৈ ভিডিঅ'টো। আমি মাহী ঘৰত যাম, সিও আইতাকক বোলে লগ কৰিব যায় অভিয়ে। সেইটো ওলাই আছে দেখিছে, এইটো বেয়া ষ্টাইল তাৰ, সেয়া এইটো দেখিছে, একদম বাপেকৰ জোতাহে হয় তাৰ গাত। চাই থাকিব আগলৈ। গাইছ, এতিয়া আমি গৈ আছোঁ মাহী ঘৰলৈ, আৰু এইটো আমাৰ অভি আৰু সেয়া বাজনী গৈ আছে। আমি গোটেইখিনি এতিয়া মাহীহঁতৰ ঘৰলৈ গৈ আছোঁ না অভি, চাই কৈ দিয়া। মাস্ক চাস্ক পিন্ধি একদম অৱস্থাই নাইকিয়া হৈ গৈছে, সি নকয় তাৰ ইচৰাম। গাইছ, এতিয়া আমি মিঠাই চিঠাই লৈ ল'লোঁ মাহীহঁতৰ ঘৰলৈ যাবলৈ, আৰু অলপ গৈ আছোঁ দেখাই চাব আকৌ। আৰু গৈ পামগৈ আৰু অলপ দেৰি আছে পাবলৈ, অলপ চাই থাকিব পালে। উদয়ন একাডেমি স্কুল পাই গ'লোঁ, এখন কলেজ স্কুল নহয়। আৰু অভিয়ে পূৰা ঢাকি লৈছে মুখখন, ইমান এটা ক্লাছ লাগিছে। তাৰপিছত কাৰোবাৰ গৈ আছে, আৰু আমি গীতে গৈ আছোঁ। গাইছ, কুমাৰ গাঁৱৰ ৰাস্তা চব কি ক্লিন। আমাৰো যদি ঘৰৰ আছে এনেকুৱা ৰাস্তা হোৱাতেন, আমি যদি এনেকুৱা জেগাত অকণমান ঠাই ল'ব পৰা হয়, ভাল লাগিলে হয়। আমি ক'ৰ গাঁৱৰ চুকত সোমাই আছোঁগৈ, কাকো দেখি নোপোৱা ইমান বেয়া ৰাস্তাৰ মাজত। গাইছ, চব ফুল এজোপা দেখোন ইমান ধুনীয়া, চব লাইট ফুল, এজোপা ইমান ভাল লাগিছে। গাইছ, এয়া হৈ গ'ল আমাৰ অভিৰ স্কুল, মাৰিয়াৰ নিবাস। এয়া গাইছ, এয়া আমাৰ অভি স্কুল মাৰিয়া, ইয়াতে পঢ়ে আমাৰ অভিয়ে। আৰু চাই থাকক, মাহী ঘৰ ইয়াতে আছোঁ ওচৰতে। মোৰ মাহীহঁতৰ ঘৰ আহি পাই গ'লোহি, আৰু এতিয়া অকণ দেখাই দিছোঁ আপোনালোকে চাওক। মোৰ মাহীহঁতৰ ঘৰ, মাহী ঘৰ যেতিয়া মাহীহঁতৰ ঘৰ এয়া। ঐ মাইনা হা, মা আছে নাই? আইতা আছে। মোৰ মাহীহঁতৰ ঘৰ, আৰু মোৰ দাদাৰ ল'ৰা সেইটো। কি কৰিছা বেটা? দৰ্জাটো খুলি দিয়া। দাদাৰ ল'ৰা কি কৰিছা বেটা? আছোঁ আছোঁ। এইটো লোৱা। এয়া হ'ল মোৰ দাদাৰ ল'ৰা, এয়া আছে। নামটো কি আছিলে আকৌ কৈ দিয়া। নমস্কাৰ, মোৰ নাম জ্যোতিমৰা। আৰু আমি চাহ তাহ খালোঁ এতিয়া বৌহঁতৰ ঘৰত, মাহীহঁতৰ ঘৰত। আৰু এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ, আৰু চাই থাকিব আমাৰ ভিডিঅ'টো। গাইছ, এয়া হ'ল মোৰ নবৌ, আৰু সেয়া হ'ল মোৰ মাহী। এয়া হ'ল মোৰ মাহী, এয়া মোৰ মাহী হয়। আৰু এয়া হ'ল মোৰ বৌ,
এয়া আৰু এয়া মাহীহঁতৰ ঘৰৰ পৰা এতিয়া যাওঁ, চাহ তাহ খালোঁ আৰু বলক চাই থাকোঁ আগলৈ ভিডিঅ'টো। এতিয়া আমি ওলাই আহিলোঁ গোটেইকেইটাই। এতিয়া আমি মাহী ঘৰৰ পৰা চাহ তাহ খাই আৰু এতিয়া ঘৰলৈ যাব লাগিছোঁ। আৰু মাহীহঁতে অলপ পিঠা দি পঠালে ঘৰলৈ আৰু গৈ আছোঁ এতিয়া। এইকেইটা আমি তিনি মই এতিয়া চিকাবাৰ বায়েকৰ ঘৰলৈ আহিছোঁ আৰু এয়া জোনালী বা চাহ বনাই আছে। আৰু জোনালী বা ইমান ধুনীয়া ঘৰ বনালে। বৰ্তমান আমাৰ বেটলেট কেম্পত আছিলে, সেয়া বা হয়। আৰু বাৰ ঘৰ কি ধুনীয়াকৈ বনাইছে চাওকচোন, ইমান ধুনীয়া ঘৰ। এয়া ঘৰ চব কি ধুনীয়াকৈ বনাইছে। এয়া কিটচেনটো চব দেখিয়ে মৰম লাগি গৈছে ঘৰটো। নতুনকৈ আহিছে, বেছি দিন নাই হোৱা, এয়া 5 মাহ হৈছে আহা। এয়া হ'ল জোনালী বা, সেয়া চাহ পূৰা বনাই আছে আৰু ইমানেই কাম কৰে, ইমানেই চাফ চিকুণ, মানে কি ক'ব আৰু। আৰু বলক আগফালে চাব। আৰু এইফালে আছে এয়া এখন ডাইনিং, বৰ ধুনীয়া লাগিছে। লাইটটো জ্বলাই দিছোঁ মই। এয়া ডাইনিং, ইমান মৰম লাগিছে ডাইনিংখন, চাওকচোন ধুনীয়া ঘৰ বনাইছে, দেখিয়ে ভাল লাগিছে। আৰু মানে বাইদেউজনী ইমানেই কামেলি, ইমানেই চাফ চিকুণ আৰু ইমানেই পৰিপাটি, আৰু মানে ঘৰ দুৱাৰে ইমান মৰম লগাকৈ ৰাখিছে, ইমান ধুনীয়া লাগিছে দেখি। এয়া চাওক, এয়া কি ধুনীয়া ঘৰ। এয়া 5 মাহ হৈছে আমাৰ তাত বেটলেট কেম্পত আছিলে। আৰু এয়া চাওক, এয়া বাহঁতৰ ঘৰ কি ধুনীয়াকৈ বনাই থৈছে। এয়া তাকে আহি সোমালোঁ, ইমান ভাল লাগিছে দেখি, মানে বৰ ধুনীয়া পৰিৱেশ, পৰিপাটিকৈ ৰাখিছে একদম মানে। আৰু একদম বহুত মৰম লাগিছে ঘৰটো। এইফালে এটা ৰুম আছে, এয়া এইফালে আছে, কি ধুনীয়া ঘৰ মানে চব কি পৰিপাটিকৈ একদম চিজিল কৰি ৰাখিছে। অকণো মানে কোনো হেৰি নাই। এইফালে বাথৰুম, এয়া ভিতৰতে বাথৰুম, ইমানেই মৰম লগাকৈ থৈছে বাজনী। আগতে কোৱাৰ্টাৰত থাকোঁতেও মানে ইমানেই চিজিল, আৰু ইয়াত নিজৰ ঘৰতো আৰু কিমান হ'ব আৰু। এয়া আৰু এইফালে আছে ছোৱালী ৰুম, ছোৱালী শুই আছে। এয়া গাভৰু ছোৱালী শুই আছে। এয়া ৰুম, এয়া চাই থাকক গাইজ, সকলোবোৰ দেখাই দিলোঁ। আৰু ইমান পৰিপাটি বাজনী, তাকে বহুত ভাল লাগিছে দেই জোনালী বা, ঘৰটো দেখি বহুত ভাল লাগিছে। অঁ এয়া বা চাহ বনাই আছে, চাই থাকক আপোনালোকে আগলৈ ভিডিঅ'টো। আৰু এতিয়া আমি চাহ খাইছোঁ, চিকাবাই এয়া চাহ খাই আছে, চিকাবাই বাইক এয়া, আৰু এয়া আমাৰ অভিয়ে চাহ খাই আছে, মই গৰম পানী খাই আছোঁ। এয়া চাহ খাইছে জুইশালতে বহি। এতিয়া ইয়াতে আছোঁ আমি, আৰু ঘৰত যোৱাগৈ নাই এতিয়ালৈকে বৰ্তমান। চাই থাকোঁ আগলৈ ভিডিঅ'টো আপোনালোকে। মই এতিয়া বিজু ঘৰত আহিছোঁ। এয়া আৰু এইখন বিজু একদম পুৰা ফ্লেট টিভি লৈ লৈছে। এয়া আৰু বিজুৱে মুখখন ঢাকি দিছে লাজতে, এজনী ঢাকি দিছে মুখখন, এইফালে ঘূৰাই দিলে। আৰু এয়া হৈ গ'ল বিজুৰ মাহীয়ে, নমস্কাৰ দি দিয়ক। এয়া আমি আজি ফুৰিয়ে আছোঁ। এইজনী হ'ল বিজুৰ জীয়েক, এইজনী আৰু চাই থাকক। এতিয়া আৰু আমি ঘৰ পোৱাগৈ নাই। মই আজি ইমানেই ফুৰিছোঁ, মাহী ঘৰৰ পৰা বাই ঘৰ সোমালোঁ, বাই ঘৰৰ পৰা আগতে বিজু ঘৰ সোমালোহি, চবৰ ঘৰে ঘৰে। আৰু চাই থাকক আগলৈ আপোনালোকে ভিডিঅ'। জাষ্ট মই এতিয়া ঘূৰি পকি মাহীহঁতৰ ঘৰৰ পৰা ঘৰ আহি পালোহি। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কাইলৈ এটা ভিডিঅ' লৈ আহিম। আজিলৈ ৰাখিছোঁ, বাই বাই।